মৰমৰ অকণিহঁত, তোমালোক সকলোৱে কুশলে আছা নহয়? মই তোমালোকক দিয়া প্ৰতিশ্ৰুতি পালন কৰি এটি নতুন কাহিনী লৈ আহিছোঁ। আজিৰ কাহিনী হৈছে সত্যবাদী ৰামু। এখন গাঁৱত ৰামু নামৰ এটা ল'ৰা আছিল। সৰুতেই তাৰ পিতৃ মাতৃক হেৰুৱালে। সি মানুহৰ ঘৰত কাম কৰিছিল, কিন্তু ডলাৰ বগৰীৰ দৰে ইঘৰৰ পৰা সিঘৰলৈ ঘূৰি ফুৰিব লগা হৈছিল। এইবাৰ সি এজন ধনী মানুহৰ ঘৰত কাম কৰিবলৈ ল'লে। ধনী মানুহ ঘৰৰ গৃহিণীয়ে ৰামুক সুধিলে, তুমি কিয় একেখন ঘৰতে থাকিব নোৱাৰা? মোৰ গৃহতবোৰ ভালেই। প্ৰথমতে মোক খুব ভাল পায়, কিন্তু এটা কাৰণত কোনেও মোক ৰাখিবলৈ নিবিচাৰে, কাৰণ মই সঁচা কথা কওঁ। তোমাৰ দৰে সত্যবাদী ল'ৰা এটা মই ইমান দিনে বিচাৰি ফুৰিছোঁ। তুমি থাকিলে মোৰ ভালেই হ'ব। আজিলৈকে যিমান ল'ৰা ৰাখিলোঁ সকলোবোৰ মিছলীয়া, চোৰ আৰু দুষ্ট প্ৰকৃতিৰ। ৰামুৱে নতুন ঘৰখনত মনোযোগেৰে কাম কৰিবলৈ ধৰিলে আৰু গৃহিণীয়েও তাক ভাল পালে। এদিন ৰামু বজাৰলৈ যাবলৈ ওলাল আৰু ক'লে, হেৰি কেৰা চকুৱা আই, মোক কিবা এটা খাবলৈ দিয়ক। দুষ্ট বদমাছ কৰবাৰ কি বুলি কলি মোক তই? আপুনি কিয় খং কৰিছে? মই মাত্ৰ সঁচা কথাটোহে কৈছোঁ। আপোনাৰ এটা চকু কেৰা। মই ভুল কৈছোঁনে? কথাটো প্ৰকৃততে সত্য, কিন্তু মানুহগৰাকীয়ে শুনি অলপো ভাল নাপালে। তেওঁ ৰামুক দুচাটমান দি ঘৰৰ পৰা খেদাই দিলে। অকণিহঁত, এই কাহিনীটোৰ পৰা ইয়াকে বুজিলোঁ যে যিবোৰ সঁচা কথাই মানুহৰ মনত আঘাত দিয়ে সেইবোৰ সঁচা কথা ক'বই নালাগে, কিন্তু সেইবুলি মানুহক মিছা প্ৰশংসাও কৰিব নালাগে। বাৰু, এনেকুৱা কাহিনীলৈ আকৌ আহিম, ৰৈ থাকিবা দেই। ৰ'বা, যদিহে ভিডিঅ'টো ভাল পালা তেন্তে লাইক কৰিবা আৰু ছাবস্ক্ৰাইব কৰি দিবা দেই।